মিনু, মিনু, ক'তনো আছেগে জানি মানুহজনী? হয়নে? মাতিছিলে নেকি? কওকচোন, কিবা আছিল নেকি? আজি দেখোন তোমাক চিৰি চিৰি মাতিলে তুমি গালি পোৱা নাই। তুমিও মানে নিশ্চয় গম পাইছা, মনত আছে মানে। আইও থক পাই, নিজৰ বিয়া দিনটো মনত নাথাকিব নি আৰু? আছে, মই গা পা ধুই আহিছোহে। বাকী আজি বিয়া দিন পাতিবনে নাপাতে পিছে? পাতিব লাগিব সৰু সুৰাকে হ'লেও, নাপাতিলে নহ'ব নহয়। বিয়া দিনটো নাপাতিলে কেনেকে হ'ব আৰু, নে কি কোৱা? আমি কিন্তু ভাল প্ৰেম কৰিছিলোঁ আকৌ দেই। মনত আছেনে বাৰু তোমাৰ সেইবিলাক কথা? এতিয়া ল'ৰা ছোৱালী আগত উলিয়াবলৈকে লাজ লাগে আৰু। আইও বাহিৰতে যে ৰৈ পেলাই ইমানতে কি কথা বগাই আছে নহয়। ল'ৰা ছোৱালীয়ে শুনিলে লাজহে পাম আৰু পাই। দেউতাহঁতো আছে, এইবোৰ নক'ব আৰু এতিয়া। এতিয়া লাষ্টটো চা, মোৰ যে চাইকেলত আগত উঠি উঠি ঘূৰি ফুৰিছিলা আৰু দুইটাই যে পৰিছিলোঁ চাইকেলৰ পৰা, সেইবোৰ মনত আছেনে নাই? সেই কি যে কথাবোৰ কৈ আছে আৰু। মই যাওঁহে দেই এইখিনিৰ পৰা। আপোনাৰ অইন কথা নাই যদি মই এইখিনিৰ পৰা যাওঁ আৰু বিয়া দিন পাতে যদি বস্তু চস্তু আনিব আৰু দেই। ৰ'বা হেৰি, মই তোমাৰ লগত কথা এটা পাতিবলৈ আহিছোঁ। আজি ফুলা বাইদেউহঁতকো বোলো মাতি দিওঁ ভাত খোৱাকে ৰাতিকে। হয় নেকি? মাতি দিব। এনেও ফুলৰ বাইদেউ বিয়া দিন হেৰি খাবলৈ নামাতিলে বেয়াহে পাব, পিছত কৈ থাকিবগৈ। সেইকাৰণে আগতীয়াকৈ মাতি দিয়া ভাল আৰু লগতে যেনিবা সেই বগাহঁতকো মাতি দিম আৰু বগা আৰু মিনতি নবৌকো। সিহঁতৰ মানুহ দুটাহে, অকলে আকৌ বেয়া লাগে নহয়। তিনিঘৰে মিলি পেলাই খাই দিম আৰু। মই দিনতে ৰুচি দাইল এখন বনাম বুলি ভাবিছিলোঁ, কিন্তু তেনেকৈ মাতিম আৰু। এতিয়া যেনিবা ৰাতিকে ভাত সাজ খাই দিম আৰু দিয়ক, ভালেই হ'ব। ঠিক আছে দিয়া। হেৰি নহয়, তুমি মোক লিষ্টটো দিবাচোন, মই বজাৰটো কৰি আনিমগৈ। হ'ব বাৰু। মই এতিয়া হেৰি ফুলৰ বাইদেউহঁতলৈ ফোন এটা কৰি পেলাই মাতি দিওঁগৈ এতিয়াই। তেহেঁতক গধূলিকৈ ভাত খাবলৈ মাতিছোঁ বুলি। যোৱা। হেল্ল' ফুলৰ বাইদেউ। ঐ মোনো কিবা, আজি আমাৰ মাহঁতৰ বিয়া দিন গম পাই নাই? মই ফুলৰ জেঠাইহঁতক ভাত খাবলৈ মাতিছে, তেতিয়া মানে কওঁতে শুনিছিলোঁ। মনে মনে শুনি আছিলোঁ। এতিয়া আমি কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে। হয় নেকি? বিয়া দিন নেকি? মই আকৌ গমেই নাপাওঁ, কোৱাই নাই নহয় আমাক। ময়ো পাহৰি থাকিলোঁ ডেটটো। ব'ল বগী মাহীৰ লগত মিলি পেলাই আমি কিবা ছাৰপ্ৰাইজৰ ব্যৱস্থা কৰোঁ। বোলো দুইটাই কিবা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি আছা যেন পাইছোঁ। বগী মাহী, তোমাৰ কথাও কৈছিলোঁ, তুমিও হেল্প কৰিব লাগিব। আজি মাহঁতৰ বিয়া দিন নহয়, আমি কিবা এটা ছাৰপ্ৰাইজ দিওঁ ব'লা। আজি বাইদেউ আৰু ভিনদেউ এনিভাৰ্চাৰী নেকি? মই দেখোন গমেই নাপাওঁ। ছাৰপ্ৰাইজটোতো কিবা এটা দিবই লাগিব তেতিয়াহ'লে ন? তেতিয়াহ'লে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব দেই। মই ভাবিছিলোঁ আমাৰ ওচৰত থকা পইচা পাই মিলাই মেলি বাবলি নবৌ পাই কিবা কেক এটাকে লৈ আহোঁ, ৰাতিলৈ তেতিয়া সেইটো কাটিব পাৰিব। আইডিয়াটো বেয়া নহয় কিন্তু। আৰু ৰুম এটা ডেক'ৰেশ্যন কৰিব পাৰিলে ভাল আৰু। মানে তেতিয়া তাতে কেকটো কাটিব পাৰিব, অকণমান দেখিবলৈ ধুনীয়াও লাগিব আৰু দিয়াচোন। তাৰ কাৰণে বেলুন চেলুন আনিবলৈতো আমি গ'লে গম পাই যাব ন? বগাইকে কৈ দিব পাৰিম, তাৰ দোকানৰ পৰা লৈ আহিব পাৰিব সি। কৈ দিয়া। তুমি ক'লে এনেও বগাইতে আহি পেলাই দি থৈ যাবহি ঘৰতে, চিন্তা নাই। তোমালোকত কি যে কৈ থাকা আৰু দেই। মই পিছে বগাইলৈ ফোন এটা কৰোঁগৈ, যাওঁ বেলুন চেলুন অলপ লৈ আহিবলৈ কওঁগৈ আৰু ডেক'ৰেশ্যনৰ কিবা বস্তু চস্তু। আমাৰ বগী মাহী আৰু বগাইদা যে একদম মিলিব আৰু ন? ইহঁতি খালি একদম কথাবিলাক নকয় আৰু। বিয়াখন পাতিব লাগে আৰু আমি তেতিয়া বিয়াখন খাবলৈ পাৰিম। কি যে আৰু দেই, মাহী ঘৰ বুলিও তেতিয়া যাব পাৰিম। ইহঁতি আকৌ বিয়াখন নাপাতে নহয়, ইটোৱে সিটোলৈ লাজেই কৈ থাকে। তই মই কিবা এটা কৰি দিব লাগিব মনুকি ভাই। তাকেহে কিবা এটা কৰিব লাগিব আমি। আমাৰ প্ৰেজেণ্টৰ কথা আছে, আমি গিফ্ট পাম নহয়, মাহী এটা মহা এটা, হয় নাই? তই বহুত ওপৰত মাথা মাৰ, তোৰ অকল গিফ্টৰহে ধান্দা আৰু দেই। হ'ব যা, এতিয়া আমি কেকটোৰ কাৰণে বাবলি নবৌলৈ ফোন কৰোঁ আহা। কেকটো আকৌ বনাব লাগিব নহয়, সোনকালে কৰি থ'ব লাগিব আহা। বগী মাহী মোবাইলৰ পৰাই কৰিব লাগিব, মাটোৰ পৰা কৰিলে মায়ে গম পাই যাব নহয়। ব'ল বগী মাহী মোবাইলৰ পৰা কৰোঁগৈ। একেটা বস্তুবোৰ আনি পেলাই এনেকৈ হ'লে মই সামৰি থ'বলগীয়া হ'ল পাই। গধূলিকৈ আকৌ খানা আছে নহয়। বিয়া দিন বুলি। বন্ধুসকল, আপোনালোকক কোৱা হোৱাই নাই নহয়, আজি আমাৰ বিবাহ বাৰ্ষিকী নহয়। সুখ দুখ হাঁহি কান্দোনৰ মাজেৰে আজি আৰু তিলেশ্বৰ লগত 15টা বছৰ সম্পূৰ্ণ কৰিলোঁ আৰু আগন্তুক দিনবোৰ যাতে আমাৰ ভাল হয়, যুগ্ম জীৱন যাতে ভাল হয়, তাৰে আশীৰ্বাদ দিব আৰু দেই। সকলোৱে যাতে মিলিজুলি, ল'ৰা ছোৱালীকেইটাৰ সৈতে মিলিজুলি সিহঁতকো যাতে আগুৱাই নিব পাৰোঁ, সিহঁতি যাতে ভাল হয়, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ দিব আৰু লগতে আমাৰ বুঢ়া বুঢ়ীৰো আশীৰ্বাদ দিব আৰু। পিছে বিয়াৰ দিন বুলি সৰুকৈ ভাত সাজটি গোটাইছোঁ আৰু ফুলৰ বাইদেউহঁতক মাতিছোঁ। তাকে যা যোগাৰ কৰিব হ'লেই আৰু, ছুটি দিন নহয়, পাচলি চাচলিবোৰো এইবোৰ সামৰি মেলি তাৰপিছত কাটি থাকিবলগীয়া হ'লেই। ইমান ঠাণ্ডা হৈছে, বেছি দেৰি হৈ গ'লে বেয়াই নহয় আৰু দেৰিয়া পৰি যায়গৈ গোটেই গা চা।
আমাৰ বিবাহ বাৰ্ষিকী আৰু প্ৰগ্ৰেম আছে বাৰু, সেইবোৰ আপোনালোকে পিছত দেখিব। গতিকে তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ দেই, মই কামত ধৰোঁ। আমাৰ নেক্সট পাৰ্ট আহি আছে বিয়াৰ দিনৰ, চাব পাৰিব আপোনালোকে। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।